এইখিনি হৈছে কঁঠালৰ মুচি কিন্তু সোৱাদটো একদম মাংসৰ দৰে মানে খালে ধৰিব টান এইখিনি কঁঠালৰ মুচি নে মাংস কম তেলত ৰান্ধিছো অলপ বেলেগ ধৰণে ৰান্ধিছো আপোনালোকে এই ভিডিঅটো চাইও ভাল পাব আৰু এই ধৰণে ঘৰত ৰান্ধি খাইও ভাল পাব গতিকে দেৰিনো কিহৰ আহকচোন বাৰু ভিডিঅটো নিশ্চয় শেষলৈকে চাই থাকক নমস্কাৰ মই প্ৰিয়ংকা আশা কৰো আপোনালোক সকলো বহুত ভালে কুশলে আছে আৰু আপোনালোক সকলোকে অন্তৰৰ পৰা মই বহুত ধন্যবাদ জনালো মোৰ ভিডিঅ'সমূহক ইমান সুন্দৰভাৱে আকোৱালি লোৱাৰ বাবে আৰু এয়া কঁঠালৰ মুচি ৰান্ধিবৰ কাৰণে প্ৰায় এটা সৰু সাইজৰ কঁঠাল এই ধৰণে বাকলি গুচাই সৰু সৰু টুকুৰা কৰি লৈছো আৰু কঁঠালৰ মুচিখিনিত যিহেতু একদম মাংসৰ দৰে সোৱাদ আনিম মই সেইকাৰণে কেইবিধমান বিশেষ মছলা লৈ লৈছো আৰু এই কেইবিধ কেৱল মছলাই নহয় দিয়ক এইবিলাকৰ ঔষধি গুণো আছে এইবিলাক যদি মাজে মধ্যমে আমি খাই থাকো আমাৰ শৰীৰৰ কাৰণে বেছি ভাল আৰু সেই পেকেট মছলাবোৰতকেতো এই মছলা বহুত ভাল আমাৰ শৰীৰৰ কাৰণে যদিহে আমি পৰিমাণত আৰু সদায় নাখাওঁ মাজে মাজে খাওঁ এতিয়া ইয়াতে যি মছলা আছে মই ওপৰত লিখি দিছো আপোনালোকে দেখিব পাৰিছে আৰু এই গোটেই মছলা কিন্তু মই ব্যঞ্জনখনত নিদো ভালদৰে গুড়া কৰি উঠাৰ পিছত আধা চামুচ বা 1 চামুচতকৈ কম দিম আৰু মছলাখিনি মই এনে দি নিদো প্ৰথমতে এই ধৰণে শুকান কেৰাহী এটাত কেৰাহীটো গৰম হ'ব দি অলপ সময় সেকি ল'ম আৰু যেতিয়া এইখিনি ভালদৰে হেক খাব দেয়াই নাযায় বাৰু অলপ হেক খাব ধুনীয়া এটা গোন্ধ ল'ব মছলাৰ পৰা এই মছলাখিনি মই ধুনীয়াকৈ এই ধৰণে মিক্সিত গুড়া কৰি ল'ম এতিয়া কাটি থৈ দিয়া কঁঠালৰ মুচিখিনি মই কুকাৰত দি দিছো একেলগে নিমখ হালধিও দি দিছো আৰু 1 চামুচ বা আধা চামুচ মান কেঁচা মিঠাতেল দি দিছো আৰু তাৰ পাছত এয়া এটা সৰু পিয়াজ এইখিনি আদা এইখিনি নহৰু সেই দুটা কেঁচা জলকীয়া আৰু এইখিনি কেঁচা তেজপাত আমাৰ ঘৰৰ গছৰে এই গোটেইখিনি মই মিক্সিত পানী নিদিয়াকে পিচি লৈছো আৰু এই পিচি লোৱাখিনিও কুকাৰতে মানে কঁঠালৰ মুচিখিনিৰ লগত দি দিছো তাৰ পাছত যে শুকান মছলাখিনি আছিলে শুকান মছলাখিনিৰ পৰা আপোনালোকে দেখিছে চামুচৰ আগখিনিৰে অকমান মানে আধা চামুচো নহয় একেলগে মই কুকাৰটোত দি দিছো আৰু তাৰ পিছত পানী নিদিয়াকে গোটেইখিনি বস্তু কিন্তু মই ভালদৰে লৰাই দিছো লৰাই দি ইয়াতে মই পানী দিছো যদিও কিমান মান দিছো জানে নে ধৰক আধা কাপ মানহে পানী দিছো বেছি পানী দিয়া নাই কিন্তু আৰু আলু কিন্তু মই এতিয়াই দিয়া নাই এইখিনি ভালদৰে লৰাই দি উঠাৰ পিছত এতিয়া মই 4টা মান হুইছেল আহিব দিম মানে কথাটো মই কি কৰিছো জানে নে আমি সকলোৱে কঁঠালৰ মুচি বইল কৰিয়ে ৰান্ধো ময়ো বইল কৰিয়ে ৰান্ধিছো মাত্ৰ বইল কৰাৰ সময়ত অকল পানী দিয়াৰ সলনি ইয়াতে কেইবিধমান এনেকুৱা বস্তু দি দিছো যাৰ ফলত বইল হোৱাতে কঁঠালৰ মুচিখিনি আৰু বেছি সোৱাদ হ'ব মানে কঁঠালৰ মুচিখিনি হুইছেল অহা সময়খিনিতে এটা ডাঙৰ পিয়াজ কাটি লৈছো এটা সৰু আকৃতিৰ নহৰু লৈছো আৰু নহৰু যিমান লৈছো তাৰে 3 ভাগৰ এভাগ আদা লৈছো আৰু এই ধৰণে আদা নহৰুখিনি মই প্ৰথমতে খুন্দি লৈছো আৰু এইফালে চাওক আমাৰ কঁঠালৰ মুচি বইল হৈ গৈছে আৰু ইচ্ছা কৰি যদি এটুকুৰমান কঁঠালৰ মুচি এতিয়া খাইও চাব পাৰে এতিয়াও কিন্তু যথেষ্ট সোৱাদ লগা হৈ আছে আৰু যেহেতু কঁঠালৰ মুচি ঘৰত সদায় খোৱা নাযায় দিয়কচোন মাজে মধ্যমেহে খোৱা যায় সেইকাৰণে এই ব্যঞ্জনখন মই বইল নবনাও অলপমান তেল দি ভাজি কৰিয়ে বনাম মাংসৰ দৰে একদম এইটো যে কেৰাহীত এতিয়া মই কঁঠালৰ মুচিখিনি ৰান্ধিম এইটো কেৰাহীত ৰন্ধাৰ ভিডিঅ' দিলে কিছুমান লোকে কয় যে কেৰাহীটো লেতেৰা হৈছে আচল কথা কেৰাহীটো লেতেৰা নহয় এইটো লোহাৰ কেৰাহী আৰু লোহাৰ কেৰাহী ব্যৱহাৰ কৰাৰ পিছত এই ধৰণে লাহে লাহে কলা হ'ব ধৰে নিজে আৰু এই ধৰণে কেৰাহীটো কলা হ'ব ধৰাটো এটা ভাল লক্ষণহে মানে কেৰাহীটো গৰম হোৱাত ডাঙৰ চামুচেৰে 1 চামুচ খাটি সৰিয়হৰ তেল দি দিছো 5 ফুৰণখিনি ফুৰণ দি দিছো তাৰ পাছতে পিয়াজখিনিও দি দিছো আৰু পিয়াজখিনি যাতে সোনকালে ভাজি হৈ যায় তাৰ কাৰণে একেলগে নিমখো দি দিছো আৰু তাৰ পিছত দিলো এয়া আদা নহৰু আৰু এয়া চাওক কম তেলতে মই ভাপতে ঢাকি আদা নহৰু আৰু পিয়াজখিনি ধুনীয়াকে ভাজি ললো তাৰ পিছত দিলো এয়া হালধি আৰু যে সেই শুকান কেৰাহীটোত সেকি যে মছলাখিনি থৈ দিছিলো সেয়া মই আৰু চামুচৰ আগেৰে অলপমান দি দিছো মানে এতিয়াহে মই এই গোটেই মছলাখিনিৰ পৰা আধা চামুচ এই কঁঠালৰ মুচি দিলো আৰু বাকী মছলাখিনি এতিয়া নিদো আৰু এইখনৰ আঞ্জাত দিব লগাই নাই বাকী মছলাখিনি থৈ দিম বেলেগ আঞ্জাত দিম মানে কঁঠালৰ মুচিত আলু নিদিলে কেনেকে হ'ব বাৰু হয়নে সেইকাৰণে এইখিনি আলু মই কঁঠালৰ মুচিত দি দিছো আপোনালোকে যিমান আলু খাব বিচাৰে সেই হিচাপত দিলে হৈ যাব আৰু তাৰ পিছত অলপমান পানী দি এই ধৰণে ভাপতে কম জুইত ধৰক 2-3 মিনিট সময়ৰ কাৰণে ঢাকি থৈ দিছো এতিয়া আপোনালোকে ভাবিছে চাগে কঁঠালৰ মুচিত বিলাহীনো মই কেতিয়া দিম বিলাহী নিশ্চয় দিম শেষৰ ফালে দিম আৰু অলপমান বেলেগ ধৰণে দিম ৰ'ব এয়া যে কম জুইত ভাপতে ঢাকি থৈ দিছিলো আদা নহৰু তাৰ পিছত সেই যে শুকান মছলা দিছিলো সেইখিনি বৰ ধুনীয়াকে ভাজি হৈ গ'ল লগতে আলুখিনিও ধুনীয়াকে ভাজি হৈ গ'ল আৰু আলুখিনি ইতিমধ্যে 30% মান সিজিও গ'ল আৰু তাৰ পিছত সিদ্ধ কৰি থৈ দিয়া কঁঠালৰ মুচিখিনি কেৰাহীত দি দিলো আৰু কঁঠালৰ মুচিখিনি সিজাওতে মই বেছি পানী দিয়া নাছিলো নহয় এয়া চাওক আপোনালোকে কুকাৰটো দেখিলে গমে পাব কুকাৰটোৰ থলিত অলপমানো পানী নাই তাৰ মানে পানী কিয় কমকে দিছিলো যাতে ভাপতে কঁঠালৰ মুচিৰ লগত যি বস্তু দিছো সেইখিনিও যাতে ভাজি হৈ যায় ৰন্ধা যেন হয় এতিয়া কুকাৰটোত অকমান কিবা কিবি লাগি আছিলে নহয় তাত এয়া পানী দি দিলো আৰু সেই পানীখিনি এয়া মই কঁঠালৰ মুচিৰ লগত মানে কেৰাহীত ঢালি দিলো লগতে কঁঠালৰ মুচিখিনি মই যিমান জোল কৰিব বিচাৰিছো সিমান পানী দি দিলো কেঁচা তেজপাত
কেইটামান এনেকে গোটাই গোটাই দি দিছো আৰু এই দুটা নহৰু দিছো আৰু নহৰুৰ বাহিৰৰ কেইটামান বাকলি গুচাই দিছো আৰু গোটে গোটে নহৰু দি দিছো মানে এই ধৰণে মাংস বা কঁঠালৰ মুচিত গোটা নহৰু দি খাবলৈ কিন্তু বৰ ভাল লাগে নহৰু কেইটা এতিয়া মধ্যমীয়া জুইত ভালদৰে উতল আহিব দিম আৰু কঁঠালৰ মুচিত যে বিলাহী দিম বুলি কৈছিলো বিলাহী আচলতে মই এই ধৰণে দিম মানে বিলাহী কেইটা মই পুৰি দিম পুৰি দিলে বিলাহী কেইটাৰ সোৱাদ একদম বেলেগ ধৰণৰ হয় আৰু আঞ্জাখনো খাবলৈ বৰ ভাল হয় আৰু পুৰি লোৱা বিলাহী কেইটাৰ বাকলি কেইটা গুচাই দি এই ধৰণে মই চুৰিখনেৰে আৰু অলপমান কাটা যেন কৰি দিছো কঁঠালৰ মুচিখন উতলি ধৰক নমাবলৈ 5-6 মিনিট মান থাকিব তেতিয়া এই পুৰি লোৱা বিলাহীখিনি মই ভালদৰে ইয়াতে যোগ কৰি দিছো আৰু এতিয়াৰ বিলাহী এনেও পুতুককে গলি যায় আৰু এইখিনি লোকেল বিলাহী গলিবলৈ বেছি সময় নালাগে ভালদৰে মিহলাই দিছো জুইত আৰু অলপ সময়ৰ কাৰণে উতল আহিব দিছো আৰু যেতিয়া এই কঁঠালৰ মুচিখন নমাব হৈছে আৰু গেছটো বন্ধ কৰি দি এয়া মই দি দিছো কচুৰি মেথি মানে হৈছে মিঠি গুটিৰ শুকান পাত এয়া বজাৰত কিনিব পায় লৰাই দিছো তাৰ পিছত গেছটো বন্ধ কৰি দিছো তাৰ পিছত আমাৰ অত্যন্ত সোৱাদ লগা একদম মাংস লগা কঁঠালৰ মুচি ৰেডি হৈ গল ইয়াতে ধনিয়াৰ পাত মই কিয় দিয়া নাই জানেনে যিহেতু মাংস সোৱাদ আহিব লাগে কচুৰি মেথি দিলে মানে মাংস সোৱাদটো বেছিকে আহে এতিয়া মই আশা ৰাখিলো আপোনালোকে এই ধৰণে কঁঠালৰ মুচি ঘৰত ৰান্ধি নিশ্চয় খাব আৰু ৰান্ধি খাই কেনেকুৱা পায় সেইটো কথাও মোক নিশ্চয় জনাব ঠিক আছে বাৰু তেতিয়াহলে মই আশা ৰাখিলো মোৰ আজিৰ এই ভিডিঅ'টো নিশ্চয় আপোনালোকৰ অকমান টিকলামান হলেও কিবা এটা কামত আহিছে তেতিয়াহলে মোৰে কোনোবা এটা অন্য ভিডিঅ'ত আপোনালোকক অতি সোনকালে আকৌ লগ পাই আছো